নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ক'বলৈ লৈছোঁ 10টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰটো তোমালোকে ভালদৰে জানি লোৱা। তো ব'লা দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক নৃত্য কি? উত্তৰ বিহু। 2 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক বৃক্ষ কি? উত্তৰ হুলুং। 3 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাষ্ট্ৰীয় পক্ষী কি? উত্তৰ দেওহা। 4 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক ফুল কি? উত্তৰ কপৌফুল। 5 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক গীত কি? উত্তৰ ঔ মোৰ আপোনাৰ দেশ। 6 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক ফল কি? উত্তৰ কাজিনেমু। 7 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক জন্তু কি? উত্তৰ এশিঙীয়া গড়। 8 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী কি? উত্তৰ শিহু। 9 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাই। 10 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ জাতীয় উৎসৱ কি? উত্তৰ বিহু।